মানুহবিলাকে ইমান ধুনীয়াকৈ ভিডিঅ'বিলাক বনায়, ব্লগ বনায়, মই চাই ভাল পাওঁ, বহুত ভাল পাওঁ। সেইকাৰণে ভাবিছোঁ ময়োতো ঘৰত এনেই থাকোঁ, ময়ো ব্লগ বনাম এনেকৈ বুলি ভাবি আছিলোঁ। আজি বনাম, কালি বনাম, এনেকৈ সময়বোৰচোন পাৰ হৈ গৈছে। সেইকাৰণে ভাবিছোঁ আজিয়েই মোৰ চেনেলটো মই আৰম্ভ কৰোঁ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পাম বুলি আশা কৰিছোঁ। আপোনালোকে মোক ছাপোৰ্ট কৰক। নমস্কাৰ, মোৰ নাম নিকুঞ্জ গগৈ। মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। দিনটোত কি কি কৰোঁ নকৰোঁ ঘৰৰ কাম কাজবিলাককে আপোনালোকক সদায় দেখাম। বেলেগ কামটো মোৰ একো নাই বাৰু, ঘৰুৱা গৃহিণীহে মই। যদি এই ভ্লগবিলাক বনাওঁতে কেতিয়াবা ক'ৰবাত কিবা যদি ভুল হয় আপোনালোকে কমেণ্টত জনাব, মই শুধৰাবলৈ চেষ্টা কৰিম। এতিয়া বলক ভিডিঅ'টো ষ্টাৰ্ট। এয়া চাওকচোন আমাৰ ঘৰৰ সৰু সৰু মেম্বাৰ। এইজনী আমাৰ বগীতৰা, তাইৰ পোৱালি এইকেইটা গোটেইকেইটা। এইটো ডাঙৰ, ইয়াতকৈও ডাঙৰ এটা আছে, তাৰ নাম ডাঙৰ বাঘু, ইয়াৰ নাম সৰু বাঘু। দেখিবলৈ এই ঠেংবিলাক এনেকুৱা আকাক লগা বাঘৰ নিচিনা কাৰণে সিহঁতৰ নাম বাঘু থলোঁ। আৰু এতিয়া দিলে 3টা পোৱালি। ইয়াৰ নাম হ'ল হুবা, ইয়াৰ নাম চিম্বা, ইয়াৰ নাম নিনু, আমাৰ বেটীয়ে দিছে নাম। মাকে সাবতি গোটেইকেইটাকে শুৱাই থৈছে, চাওকচোন কেনেকৈ। আমাৰ বগীতৰা যিমান যেনেকুৱা নৰ্মেল তেনেকুৱা তাই পোৱালিকেইটাও তেনেকুৱা। মানুহক আঁচুৰি নিদিয়ে, নখ নলগায় আৰু কামুৰিও নিদিয়ে। মানুহৰ লগত অকল খেলিহে থাকে সিহঁতে। এয়া আমাৰ ডাঙৰ বাঘু, ই শুই আছে। ৰাতি টোপনি খতি, ই ক'ৰবাত চিকাৰ কৰিবলৈ যায় নেকি ৰাতি, আৰু দিনত গোটেই দিনটো শুই থাকে। এইটো আমাৰ বগীতৰাৰ ডাঙৰ পুতেক। ইহঁতক মাক পুতেক বুলি নকয় এতিয়া দেখিলে, ই কিমান ডাঙৰ হৈ গ'ল। গলু, আমাৰ গলু বেটা এইটো। ই সৰুতে একদম গলু মলু আছিলে যে, ইয়াৰ নামটো সেইকাৰণে মই গলু থলোঁ। এইবিলাক চাওকচোন জলকীয়া, সৰু সৰু কণ জলকীয়া, খাই এইটোৱে বেছি টেষ্ট লাগে ন, সেইকাৰণে পকি যায় আৰু আমি পকাখিনি ছিঙি ছিঙি ৰ'দত শুকুৱাই বৈয়ামত ভৰাই যাওঁ। ইমান বৰষুণ দিছে চাওকচোন, ক'ৰবাত ওলাই যাওঁ ক'লেও যাব নোৱাৰোঁ। আজি একেৰাহে কেইবাদিনো হ'ল নহয়, দিয়ে আছে। আজি ডাৱৰীয়া বতৰত কিনো কৰোঁ বুলি দাইলৰ ৰেচিপি এটা বনাম বুলি চব ৰেডি কৰি থৈ দিছোঁ, আপোনালোকক দেখাম। ভাল লাগিলে কমেণ্টত জনাব। বৰ ভালকৈ ৰন্ধা বঢ়া কৰিব নাজানো বাৰু, যিখিনি বনাই খাওঁ সেইখিনিকে দেখুৱাম আৰু বলক। এইটো বনাবলৈ মই দাইলখিনি আধা ঘণ্টামান তিয়াই থলোঁ। তিয়াই লৈ মই মিক্সাৰত পিচি তাতে ময়দা দিলোঁ 1 কাপ, বেকিং পাউডাৰ দিলোঁ 1 চামুচ, আৰু নিমখ দিলোঁ আন্দাজমতে, আৰু জিৰা পাউডাৰ অকণমান দিলোঁ, দি কণী 2টা দিলোঁ, দি খুব ফেটিলোঁ কেক ফেটাৰ নিচিনাকৈ। তাৰপিছতে ভাপত কেক বনোৱাৰ দৰে এনেকৈ বনাই ল'লোঁ, বনাই লৈ পিচ কৰিছোঁ। এইখিনি ফ্ৰাই কৰা হৈ গ'ল। এইখিনি মই এতিয়া ৰেডি কৰি লৈছোঁ কেৰাহীত দিবৰ কাৰণে। এতিয়া গধূলি হ'বৰে হ'ল, 5টা বাজিলে। চাহ একাপ এইটো টাইমত খাওঁ খাওঁ লাগেই। চাহ বনাই আনিলোঁ বেটীৰ লগতে খাওঁ বুলি। লগতে ৰিং পাপৰ ফ্ৰাই কৰি ল'লোঁ, আৰু লাল চাহ, বিস্কুট, এয়া চাওক। আৰু আমাৰ এই সৰু সৰু সদস্যবোৰৰ কাৰণে আলু চিপছ লৈ আহিলোঁ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু কিনাৰতে থকা বেল আইকনটো ক্লিক কৰি দিব। আৰু আপোনালোকে সাহস দিলেহে মই আগবাঢ়ি যাব পাৰিম।
গতিকে আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। আকৌ বেলেগ এটা ভিডিঅ' লৈ লগ পাম। তেতিয়ালৈকে গুড বাই।